প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি ভক্তি চুফী ঐতিহ্য পৰম্পৰাৰ এই অধ্যায়টোৰ এটা নতুন বিষয়, বিশেষকৈ ভাৰত উপমহাদেশত সৃষ্টিসকল, এই বিষয়ে আমি আলোচনা কৰিম। ভাৰত উপমহাদেশত সৃষ্টিসকল। দ্বাদশ শতিকাত ভাৰতলৈ অহা চুফী গোটবিলাকৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছিল সৃষ্টিসকলে, সৃষ্টি গোটটোৱে। আৰু তেওঁলোকে আত্মপ্ৰকাশ কৰাৰ বিভিন্ন কাৰণবিলাকৰ ভিতৰত এটা উল্লেখযোগ্য কাৰণ আছিল যে তেওঁলোকে যিটো স্থানীয় পৰিৱেশ, ভাৰতৰ স্থানীয় পৰিৱেশ, ভাৰতৰ মানুহ, তেওঁলোকৰ ভাষা, তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ ঈশ্বৰ উপাসনা কৰা যিটো পদ্ধতি, পৰম্পৰা, সেইবিলাক বহু পৰিমাণে তেওঁলোকে গ্ৰহণ কৰিছিল আৰু বহু সময়ত সেই পৰম্পৰাৰ লগত মিলি গৈছিল। আৰু এই সৃষ্টিসকলৰ খানকাহত জীৱন যাত্ৰা কেনেকুৱা আছিল? ইতিমধ্যে আমি খানকাহ মানে কি পঢ়ি আহিছোঁ। সৃষ্টি চুফীসকলৰ সামাজিক জীৱনৰ কেন্দ্ৰবিন্দু আছিল খানকাহ। তেওঁলোকৰ সমস্ত ছ'চিয়েল লাইফ বা যিটো সামাজিক জীৱন বুলি ক'ব পাৰি, মূল কেন্দ্ৰ আছিল খানকাহ। খানকাহক কেন্দ্ৰ কৰি তেওঁলোকৰ সামাজিক জীৱন চলিছিল। তেনে এটি উল্লেখনীয় খানকাহ আছিল নিজামুদ্দিনৰ খানকাহ, শ্বেইখ নিজামুদ্দিনৰ যমুনা নদীৰ পাৰত অৱস্থিত গিয়াছপুৰৰ খানকাহটো বা ধৰ্মশালাটো বা দৰগাহটো। গিয়াছপুৰ সেই সময়ৰ দিল্লীৰ উপকণ্ঠ অঞ্চলত আছিল, দিল্লীৰ ওচৰৰ। ইয়াত মানে এই খানকাহটোত কেইবাটাও কোঠাৰ লগতে এটা ডাঙৰ হল ঘৰ আছিলে, যাক জামাত খানা বুলি কোৱা হয়। এই দৰগাহ বা ধৰ্মশালাটোৰ বাসিন্দাসকলে বা শিষ্যসকল লগতে দৰ্শনাৰ্থীসকলে ইয়াত থকা মেলা কৰিছিল আৰু প্ৰাৰ্থনা কৰিছিল। বাসিন্দাসকলৰ ভিতৰত আছিল শ্বেইখৰ পৰিয়ালৰ লোক, অৰ্থাৎ সেই খানকাহত যিবিলাক লোকে বাস কৰিছিল তাত আছিলে শ্বেইখৰ পৰিয়ালৰ লোক, তেওঁৰ লগোৱাসকল, তেওঁক বিভিন্ন কামত সহায় কৰা লোকসকল, লগতে তেওঁৰ শিষ্যসকল। শ্বেইখ হলঘৰৰ ওপৰত এটা সৰু কোঠাত থাকিছিলে। হলঘৰটো তাৰ ওপৰত এটা সৰু কোঠা আছিলে, তাত তেওঁ থাকে। পুৱা গধূলি দৰ্শনাৰ্থীক সাক্ষাৎ দিয়ে। বহু মানুহে শ্বেইখক লগ কৰিবলৈ আহে, নিজামুদ্দিনক, আৰু সেই মানুহখিনিক তেওঁ পুৱা আৰু গধূলি লগ কৰে। এই ধৰ্মশালাটোৰ চোতালখন বাৰাণ্ডাৰে আৱৰা আছিল, অৰ্থাৎ যিখন চোতাল আছে, চোতালৰ চাৰিওফালে বাৰাণ্ডা আছিলে। বাৰাণ্ডা বুলি ক'লেতো সকলোৱে বুজিয়ে পায়। আৰু এই ধৰ্মশালাটো চাৰিওফালে দেৱালেৰে আৱৰি আছিল, অৰ্থাৎ বাউণ্ডেৰী ৱাল আছিলে। আমি বাউণ্ডেৰী ৱাল বুলি ক'লে বুজাত সুবিধা হ'ব, বেছিভাগ কলেজতে বাউণ্ডেৰী ৱাল থাকে। ঠিক তেনেকে ধৰ্মশালাটোৰ বাউণ্ডেৰী ৱাল আছিলে, ডাঙৰ বাউণ্ডেৰী ৱাল থাকিছিলে। আৰু যেতিয়া মোগলসকলে আক্ৰমণ কৰিছিলে, ভাৰতবৰ্ষ আক্ৰমণৰ সম্ভাৱনা দেখা দিছিলে, তেতিয়া স্থানীয় যিখিনি লোক আছিলে, সেই খানকাহৰ ওচৰৰ স্থানীয় মানুহবিলাকে আহি ধৰ্মশালাত আশ্ৰয় লৈছিলে। সেইটো এটা সুৰক্ষিত অঞ্চল বুলি ভাবা হৈছিল। শ্বেইখ নিজামুদ্দিনৰ এই খানকাহটোত এটা মুকলি ৰান্ধনীশাল আছিলে, মানে এটা অপেন কিটচেন আছিলে, যাক লংগৰ বুলি কোৱা হয়। লংগৰ, এতিয়া তোমালোকে লংগৰৰ নামটো নিশ্চয় শুনিছা। এই ৰান্ধনীশালটো দান বৰঙণিৰ ওপৰত নিৰ্ভৰ কৰি চলিছে, মূলতঃ দান বৰঙণি। পুৱাৰ পৰা গধূলিলৈকে তাত সৈনিকসকলে, বিভিন্ন দাস দাসীসকল, গায়ক, হিন্দু যোগীসকল, সন্যাসীসকল, কবি, সাহিত্যিক, ভ্ৰমণকাৰী, ধনী দুখীয়া অসংখ্য লোক, কালাণ্ডৰসকল, এই লোকসকলে ইয়ালৈ আহিছিল আৰু তাত আহাৰ খাব পাৰিছিল বা থাকিবও পাৰিছিলে। কোনোৱে শিষ্যত্ব গ্ৰহণৰ বাবে আহিছিল, কোনো আহিছিল বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ বিচাৰি তাবিজ মাদলি ল'বলৈ, আৰু আন কোনোবা আহিছিল শ্বেইখৰ পৰামৰ্শ ল'বলৈ। সকলোৰে উদ্দেশ্য বেলেগ আছিল। গতিকে বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণৰ কাৰণে তাবিজ মাদলি এইবিলাকৰ ওপৰত বিশ্বাস যিসকলে কৰে, তেওঁলোকে সেইবিলাক বিচাৰি আহিছিল, বা কোনোৱে শ্বেইখৰ কিছুমান পৰামৰ্শ ল'বলৈ আহিছিলে। আৰু বহু সংখ্যক লোক আহিছিলে শিষ্যত্ব গ্ৰহণ কৰিবৰ কাৰণে। আৰু সেই দৰ্শনাৰ্থীসকলৰ ভিতৰত বিখ্যাত দৰ্শনাৰ্থী কিছুমান আছিলে। উদাহৰণস্বৰূপে আমিৰ হাছান, আমিৰ খুছৰুৰ দৰে কবি, জিয়াউদ্দিন বাৰানীৰ দৰে ৰাজসভাৰ ইতিহাসকাৰ। তোমালোকে পিছত যেতিয়া ভালদৰে হিষ্ট্ৰী পঢ়িবা, তেতিয়া এইসকল লোকৰ নাম পাবা আৰু তেওঁলোকৰ ৰচনাবিলাকৰ বিষয়ে গম পাবা। এওঁলোক সকলোৱে শ্বেইখৰ বিষয়ে লিখিছিলে, শ্বেইখ নিজামুদ্দিনৰ বিষয়ে ভালদৰে লিখিছিল। আৰু এই দৰগাহটোত, শ্বেইখ নিজামুদ্দিনৰ এই খানকাহ বা দৰগাহটোত
কিছুমান নিয়ম আছিলে, প্ৰথা কিছুমান আছিলে, যেনে শ্বেইখৰ ওচৰত আঁঠু লোৱা, অতিথি আৰু দৰ্শনাৰ্থীসকলক তাত পানী আগবঢ়োৱা হৈছিলে, পানী দিয়া হৈছিলে খাবলৈ, আৰু লগতে যোগাভ্যাস কৰা, যোগ কৰা। এই প্ৰথাসমূহ তেওঁ স্থানীয় পৰম্পৰাৰ লগত মিলি যাবলৈ কৰা কেতবোৰ প্ৰয়াসৰ উদাহৰণ। আমি প্ৰথমতে কৈ আহিছিলোঁ যে সৃষ্টিসকলে স্থানীয় পৰম্পৰাৰ লগত মিলি যাবলৈ চেষ্টা কৰে। এই যিবিলাক প্ৰথা, যে শ্বেইখৰ ওচৰত আঁঠু লোৱা বা মুণ্ডন কৰা, যোগাভ্যাস, এই প্ৰথাসমূহ স্থানীয় লোকসকলৰ মাজত কম বেছি পৰিমাণে প্ৰচলিত আছিল, গতিকে তেওঁ সেই প্ৰথাবিলাকো গ্ৰহণ কৰিছিল। নিজামুদ্দিনে বহুকেইজন উত্তৰাধিকাৰী নিয়োগ কৰিছিল আৰু তেওঁলোকক ভাৰত উপমহাদেশৰ বিভিন্ন ঠাইত ধৰ্মশালা বা খানকাহ নিৰ্মাণৰ কাৰণে প্ৰেৰণ কৰিছিল। ইয়াৰ ফলত সৃষ্টিৰ আদৰ্শাৱলী, ৰীতি নীতি আৰু সংগঠনৰ সম্প্ৰসাৰণ ঘটাৰ লগতে শ্বেইখ নিজামুদ্দিনৰ যশস্যা চাৰিওফালে বিয়পি পৰিছিল। অৰ্থাৎ তেওঁৰ উত্তৰাধিকাৰীসকলে য'ত গৈছিলে তাত তেওঁলোকে শ্বেইখৰ কথা প্ৰচাৰ কৰিছিলে, আৰু ইয়াৰ ফলত শ্বেইখ নিজামুদ্দিনৰ যশস্যা চাৰিওফালে বিয়পি পৰিছিল, তেওঁ জনপ্ৰিয় হৈ পৰিছিল। আৰু ইয়াৰ ফলত তেওঁৰ নিজৰ ধৰ্মশালাৰ বা দৰগাহৰ লগতে শিষ্যসকলৰ দৰগাহলৈকো আন আন দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰিছিল। এতিয়া চুফী সাধকসকলৰ দৰগাহলৈ তীৰ্থযাত্ৰা কৰাৰ যিটো পৰম্পৰা, সেই পৰম্পৰাৰ বিষয়ে আমি আলোচনা কৰিম। আৰু সেই পৰম্পৰা ইছলামিক বিশ্বত প্ৰচলিত আছে। আৰু এনে তীৰ্থযাত্ৰাক কোৱা হয় জিয়াৰত বুলি। আমি আগতে আলোচনা কৰিছোঁ, জিয়াৰত কৰা বুলি কোৱা হয়। ইয়াৰ জৰিয়তে চুফী সাধকজনৰ আধ্যাত্মিক আশীৰ্বাদ বা বাৰাকাত লাভ কৰে। বাৰাকাত বা আশীৰ্বাদ বুলি কয়। বাৰাকাত লাভ কৰিব বুলি তেওঁলোকে বিশ্বাস কৰিছিল, যে যদিহে তেওঁলোকে দৰগাহলৈ আহে তেতিয়া সেই দৰগাহৰ চুফী সাধকজনৰ পৰা তেওঁলোকে আশীৰ্বাদ লাভ কৰে। যোৱা ৭টা শতিকা ধৰি বিভিন্ন মতাদৰ্শ, বিভিন্ন শ্ৰেণী, বিভিন্ন সামাজিক অৱস্থাৰ লোকে ভাৰতবৰ্ষত 5গৰাকী মহান সৃষ্টি সন্তৰ দৰগাহৰ প্ৰতি ভক্তি প্ৰদৰ্শন কৰি আহিছে। এই 5টা দৰগাহ খুব জনপ্ৰিয়। ইয়াত চাৰ্টখন মই দি দিছোঁ। শ্বেইখ মঈনুদ্দিন চিস্তি, দৰগাহৰ স্থান আজমেৰ। খ্বাজা কুতুবুদ্দিন বাখতিয়াৰ কাকি, দিল্লীত। ঠিক তেনেকৈ শ্বেইখ ফৰিদুদ্দিন গঞ্জি সাকাৰ, অযোধ্যান বৰ্তমান পাকিস্তানত আছে। শ্বেইখ নিজামুদ্দিন আউলিয়া, দিল্লীত আছে। আৰু শ্বেইখ নাছিৰুদ্দিন চিৰাগী, দিল্লী। গতিকে নামটোৰ পৰাই গম পায় দিল্লীত আছে। আৰু এই দৰগাহবিলাকৰ ভিতৰত আটাইতকৈ পবিত্ৰ বুলি গণ্য কৰা দৰগাহটো আছিল শ্বেইখ মঈনুদ্দিন চিস্তিৰ দৰগাহ। আৰু এই দৰগাহটো গৰীব নৱাজ বুলিও জনা গৈছিল। খ্বাজা মঈনুদ্দিনৰ দৰগাহৰ বিষয়ে লিখিত বিৱৰণ 14শ শতিকামানৰ পৰা পোৱা যায়। শ্বেইখ মঈনুদ্দিনৰ ধৰ্মনিষ্ঠতা, তেওঁৰ আধ্যাত্মিক উত্তৰাধিকাৰীসকলৰ মহানতা আৰু ৰাজকীয় পৃষ্ঠপোষকতাৰ ফলত এই দৰগাহ জনপ্ৰিয় হৈ পৰিছিল। মূলতঃ 3টা কথা, যে মঈনুদ্দিনৰ ধৰ্মনিষ্ঠতা, লগতে তেওঁৰ যিবিলাক উত্তৰাধিকাৰী, সেই উত্তৰাধিকাৰীসকলৰ মহানতা বা উত্তৰাধিকাৰীসকলৰ গুণ বা তেওঁলোকৰ কাম, তাৰ ফলত জনপ্ৰিয় হৈছিলে। আৰু ৰাজকীয় পৃষ্ঠপোষকতা, চৰকাৰী সহায়, এইকেইটা কাৰণে এই দৰগাহটো অধিক জনপ্ৰিয় হৈ পৰিছিল। মহম্মদ বিন তুগলক আছিল এই দৰগাহলৈ অহা প্ৰথমজন চুলতান। ইয়াতে আৰু এটা কাহিনী আমি দেখা পাইছোঁ, দাতা গঞ্জ বক্সৰ কাহিনী, যে 1039 চনত তুৰ্কী আক্ৰমণকাৰীসকলে যুদ্ধবন্দী ৰূপে আবুল হাছান হুজুৰী বোলা লোক এজনক সিন্ধু নদ পাৰ হ'বলৈ বাধ্য কৰিছিল। তেওঁ আফগানিস্তানৰ গজনীৰ ওচৰৰ হুজিৰ নামৰ এখন ঠাইৰ লোক আছিল। তেওঁ আহি লাহোৰত বসতি কৰিলে, আৰু তাতে তেওঁ পাৰ্চী ভাষাত খাছাফুল মহজুব ৰচনা কৰিছিলে, আৰু ইয়াৰ জৰিয়তে তেওঁ তাছফুৰ ব্যাখ্যা কৰিবলৈ বিচাৰিছিলে। গতিকে এইটোও এটা জানিবলগীয়া কথা। পিছলৈ এই হুজুৰীৰ যিটো সমাধিস্থল, সেই সমাধিস্থলটো তীৰ্থযাত্ৰীসকলৰ বা ভক্তসকলৰ কাৰণে এটা পবিত্ৰ স্থল হিচাপেও গণ্য হৈছিলে। আৰু হুজুৰীক আনকি দাতা গঞ্জ বক্স বা সম্পদ দাতা ৰূপেও শ্ৰদ্ধা কৰা হৈছিলে। আৰু মৈদামটোক দাতা দৰবাৰ বা দাতাৰ চোতাল বুলি কোৱা হৈছিলে। গতিকে দাতা গঞ্জ বক্সৰ কথা পৰীক্ষাত হয়তো আহিব পাৰে। ইয়াত আজমৰলৈ যোৱা, মানে সেই দৰগাহটোত, মানে আমি যিটো দৰগাহৰ কথা কৈ আছোঁ মঈনুদ্দিনৰ দৰগাহত, আজমৰলৈ যোৱা তীৰ্থ ভ্ৰমণকাৰীসকলে আন্তৰিকতাৰে পৰিৱেশন কৰা গানে আকবৰকো আকৰ্ষিত কৰিছিলে। আকবৰ এই দৰগাহৰ প্ৰতি আকৰ্ষিত হৈছিলে। তালৈ তেওঁ 14 বাৰ গৈছিলে, মুঠ 14 বাৰ।
আৰু কেতিয়াবা বছৰত 2-3 বাৰো গৈছিলে আৰু প্ৰতিটো ভ্ৰমণৰ উদ্দেশ্য আছিলে কেতিয়াবা সামৰিক অভিযানৰ কাৰণে আশীৰ্বাদ বিচৰা বা কোনো তেওঁ প্ৰতিজ্ঞা পালন কৰা বা পুত্ৰ সন্তান লাভ কৰাৰ মনোকামনা পূৰণ কৰাৰ কাৰণে আশীৰ্বাদ বিচাৰি গৈছিল তালৈ তেওঁ বহু মূল্যৱান উপহাৰ দিছিলে আৰু 1580 চনলৈ তেওঁ এনেদৰে গৈ আছিল আৰু সেই মূল্যৱান উপহাৰবিলাকৰ ভিতৰত 1568 চনত 1568ত তেওঁ এটা ডাঙৰ কেৰাহী দিয়াৰ কথা আছে উল্লেখ ডাঙৰ কেৰাহী দিছিলে যাতে তাত তীৰ্থ ভ্ৰমণকাৰীসকলৰ কাৰণে বেছিকৈ খাদ্য বনাব পাৰি একেবাৰতে আৰু লগতে তেওঁ এটি দৰগাহৰ ভিতৰত মছজিদো নিৰ্মাণ কৰোৱাইছিলে এইটো এটা পিকচাৰ খোজা মঈনুদ্দিনৰ দৰগাহ তোমালোকে গুগল সাৰ্চ কৰিলে এইবিলাক পাই যাবা জিয়াৰতৰ এটা অংশ আছিল আমি জিয়াৰতৰ কথা পাতি আছো গতিকে জিয়াৰতৰ এটা অংশ আছিল সংগীত আৰু নৃত্য বিশেষকৈ প্ৰশিক্ষণপ্ৰাপ্ত সংগীতকাৰ বা কাৱালাসকলে স্বৰ্গীয় আনন্দ প্ৰাপ্তিৰ কাৰণে পৰিবেশন কৰা গীত মাত সুফীসকলে জিকিৰ গাইছিলে বা সামাৰ জৰিয়তে তেওঁৰ উপস্থিতি অনুধাৱন কৰা নতুবা ৰহস্যবাদী সংগীত পৰিবেশন আদিৰ জৰিয়তে ঈশ্বৰক স্মৰণ কৰিছিল অৰ্থাৎ এই কাৱালী গাইছিলে আচলতে এইটো কাৱালী বুলি কোৱা হ'ব গীত গাইছিলে জিকিৰ বা সামা আৰু সেই যিটো পৰিবেশনটো কাৱালী বুলি কয় সামা সৃষ্টিসকলৰ ঈশ্বৰ উপাসনাৰ অভিন্ন অংগ আছিল আৰু ইয়াৰ লগত স্থানীয় ভক্তি পৰম্পৰাৰ সংমিশ্ৰণ ঘটাৰো উদাহৰণ আছিলে সৃষ্টিসকলে সামাৰ ক্ষেত্ৰত স্থানীয় ভাষাক বহু সময়ত আকোৱালি লৈছিল দিল্লীত সৃষ্টি সিলচিলাৰ লগত জড়িতসকলে স্থানীয় মানুহৰ মাজত প্ৰচলিত ভাষা হিন্দাভিত কথা পাতিছিলে আন এজন সুফী বাবা ফৰিদে স্থানীয় ভাষাত ভক্তিগীত ৰচনা কৰিছিল যিবোৰ পিছলৈ গুৰু গ্ৰন্থ চাহাবতো সন্নিৱিষ্ট হৈছিলে আন কিছু সংখ্যকে কিছুমান দীঘলীয়া কবিতা যাক মসনবিজ বুলি কোৱা হয় ৰচনা কৰিছিলে আৰু তাত তেওঁলোকে ঈশ্বৰৰ প্ৰতি ভক্তিভাৱ প্ৰদৰ্শনৰ বাবে মানৱ প্ৰেমক ৰূপক হিচাপে ব্যৱহাৰ কৰিছিলে উদাহৰণ হিচাপে মালিক মোহাম্মদ জয়সীয়ে প্ৰেম আখ্যান পদ্মাৱত ৰচনা কৰাৰ কথা ক'ব পাৰি আৰু এই পদ্মাৱতত পদ্মিনী আৰু চিতোৰৰ ৰজা ৰতন সেনৰ প্ৰেম কাহিনী বৰ্ণিত আছিলে পদ্মাৱত চিনেমাখনৰ নামটো হয়তো বহুতে শুনিছে পদ্মাৱতৰ কাহিনীটো এই যেটো মালিক মোহাম্মদ জয়সীৰ ৰচনা তাৰ পৰাই লোৱা হৈছিল বহু পৰিমাণে ঠিক তেনেকে কৰ্ণাটকৰ বিজাপুৰ অঞ্চলত আন এক পৃথক ধৰণৰ সুফী কবিতা ৰচিত হৈছিল এইবোৰ উৰ্দু ভাষাৰ এটা ৰূপ দখানী ভাষাত ৰচিত হৈছিল এই কবিতাসমূহ সম্ভৱতঃ মহিলাসকলে যেতিয়া ঘৰুৱা কাম বন কৰি থাকে তেতিয়া গোৱা কবিতা বা গীত আন কেতবোৰ কবিতা আছিল লুৰিনামা বা নিচুকনি গীতৰ কথা আমি জানো ঠিক তেনেকে বিয়া গীত বা স্বাধীনামা সম্ভৱতঃ এই সুফীসকল সেই অঞ্চলত প্ৰচলিত হৈ থকা ভক্তি পৰম্পৰা বিশেষকৈ লিংগায়তসকলৰ কানাড়া বচন আৰু পদ্মপুৰৰ সাধুসকলৰ মাৰাঠী অভংগ আদিৰ দ্বাৰা প্ৰভাৱিত হৈছিল এই সৃষ্টি পৰম্পৰাৰ এটা প্ৰধান বৈশিষ্ট্য আছিল কঠোৰ নিয়ম নিষ্ঠতাৰ লগতে পাৰ্থিব ক্ষমতা লালসাৰ পৰা দূৰত টকা পইচা ধন সোণ এনেকুৱা ধৰণৰ যিটো কথা তাৰ পৰা অলপ দূৰত থাকিছিলে তেওঁলোকে কিন্তু ৰাজনৈতিক ক্ষমতাৰ পৰা একেবাৰে দূৰত থকা নাছিল ৰাজনৈতিক লোকসকলৰ পৰা সুফীসকলে উপহাৰ আৰু দান গ্ৰহণ কৰিছিল সুলতানসকলে দৰগাহ বা ধৰ্মশালাৰ দাতব্য প্ৰতিষ্ঠান ৱাকফ গঢ়ি তুলিছিল আৰু ৰাজহবিহীন ভূমি দান কৰিছিল সুলতানসকলে দৰগাহত যেটো দাতব্য প্ৰতিষ্ঠান যাক ৱাকফ বুলি কয় সেই ৱাকফ গঢ়ি তুলিছিল আৰু দৰগাহবিলাকত ৰাজহবিহীন ভূমি দান কৰিছিল আৰু এনে ভূমি দানত পোৱা হৈছিল ইনাম সৃষ্টিসকলে টকা বা শস্য বা বস্তুৰ মাধ্যমত দান গ্ৰহণ কৰিছিল সেই দানবিলাক বিশেষকৈ খাদ্য কাপোৰ থকা ঘৰ আৰু ৰীতিনীতি পালনত বিশেষকৈ সামা আদিৰ নামত লগে লগে খৰচো কৰিছিল ৰৈ নাথাকিছিলে আৰু আজি দান আহিলে খৰচ হ'ল আকৌ দান আহি থাকিব এটা কন্টিনিউয়াছ প্ৰসেস হৈ আছিল ৰজাসকলে কেৱল সুফীসকলৰ লগত আত্মীয়তা প্ৰদৰ্শন কৰা নাছিল তেওঁলোকে অৱশ্যে সুফীসকলৰ পৰা স্বীকৃতি পোৱাটো বিচাৰিছিল কাৰণ সুফীসকলৰ প্ৰতি প্ৰজাসকলৰ খুব বেছি টান আছিল বহু সংখ্যক প্ৰজাৰ গতিকে সুফীসকলৰ স্বীকৃতি পোৱাটো আউপকীয়াকৈ প্ৰজাসকলৰ স্বীকৃতি পোৱাটো বুজাইছিল যেতিয়া তুৰ্কীসকলে ভাৰতত তেওঁলোকৰ শাসন প্ৰতিষ্ঠা কৰিছিল তেতিয়া ইছলামৰ শৰিয়া আইন জাপি দিয়াত সুফীসকলে বাধা প্ৰদান কৰিছিল ইয়াৰ মূল কাৰণ আছিল প্ৰজাসকলৰ বেছিভাগ অনা মুছলমান তেনে অৱস্থাত সুলতানসকলে শৰিয়তৰ ব্যাখ্যাৰ কাৰণে সুফীসকলৰ শৰণাপন্ন হৈছিল কথাটো নিশ্চয় বুজিব পাৰিছা বা ধৰিব পাৰিছা ডাইৰেক্টলি উলেমাৰ অধীনত
শৰিয়া আইন জাপি দিয়াটো সমৰ্থন কৰা নাছিলে। চুফীসকলে বাধা প্ৰদান কৰিছিলে আৰু তেতিয়া ৰজাই চুফীসকলৰ জৰিয়তে এই কোৰাণ বা হাদিছৰ ব্যাখ্যা হোৱাটো বিচাৰিছিল। ইয়াৰ উপৰিও বিশ্বাস কৰা হৈছিল যে চুফীসকলে সাধাৰণ মানুহৰ বৈষয়িক আৰু আধ্যাত্মিক উন্নয়নৰ বাবে পোনে পোনে ডাইৰেক্টলি ঈশ্বৰৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰে। মানুহৰ বিশ্বাস আৰু এনে কাৰণতে হয়তো ৰজাসকলে তেওঁলোকৰ সমাধিস্থল বা কবৰস্থান দৰগাহৰ ওচৰে পাজৰে বা ভিতৰত হোৱাটো বিচাৰিছিলে, যাতে মৃত্যুৰ পিছত তেওঁলোকেও ঈশ্বৰৰ ওচৰত থাকিব পাৰে, আল্লাহৰ ওচৰত থাকিব পাৰে। অৱশ্যে কেতিয়াবা কেতিয়াবা চুলতান আৰু চুফীসকলৰ মাজত সংঘাতো হৈছিলে। তেওঁলোকৰ কৰ্তৃত্ব বৰ্তাই ৰাখিবলৈ চুলতান আৰু চুফী সন্ত উভয়ে কিছুমান পৰম্পৰা পালন কৰাটো বিচাৰিছিলে, যেনে আঠুকাৰী সন্মান প্ৰদৰ্শন কৰা বা ভৰি চুম্বন কৰা। এনেবোৰ পৰম্পৰা কেতিয়াবা সংঘাতৰ কাৰণ হিচাপে দেখা দিছিলে, যদিহে এজনে আনজনৰ পৰম্পৰা অনুসৰণ কৰিব নিবিচাৰিছিল। তেনেকুৱা হৈছিলে। আৰু বহু সময়ত এনেকুৱা হৈছিলে যে চুফীসকলৰ প্ৰতি সাধাৰণ মানুহৰ শ্ৰদ্ধা ভক্তি বেছি বাঢ়ি গৈছিলে। উদাহৰণস্বৰূপে নিজামুদ্দিন আউলিয়াক চুলতানুল মাছিহ বুলি কোৱা হৈছিলে। এতিয়া চুলতান ৰজাক কোৱা হ'ব, শাসকক কোৱা হ'ব। এজন চুফী সন্তৰ আগত চুলতান উপাধি অহাটো ৰজাই ভাল নাপাবও পাৰে। গতিকে এনেবোৰ কাৰণত তেনেকুৱা সংঘাত কিছুমান হৈছিলে। অসমৰ ক্ষেত্ৰত এটা খুব সুন্দৰ উদাহৰণ আছে। অসমত যেতিয়া মোৱামৰীয়াসকল আছিলে, মোৱামৰীয়া সত্ৰৰ প্ৰভাৱ বাঢ়ি গৈছিলে আৰু মোৱামৰীয়া সত্ৰৰ গুৰু বা সত্ৰাধিকাৰ বা প্ৰভু, তেওঁৰ প্ৰতি মোৱামৰীয়াৰ শিষ্যসকলৰ যথেষ্ট শ্ৰদ্ধা ভক্তি বাঢ়ি গৈছিলে আৰু ইয়াৰ ফলত আহোম ৰজা অলপ শংকিত হৈছিলে তেওঁৰ নিজৰ কৰ্তৃত্বক লৈ পেলাই। ইয়াৰ ফলতে পিছত পৰৱৰ্তী সময়ত আৰু লগতে অন্যান্য কেতবোৰ কাৰণত মোৱামৰীয়া বিদ্ৰোহ হৈছিলে। তিনিটাকৈ মোৱামৰীয়া বিদ্ৰোহ হৈছিলে, যাৰ ফলত আহোম ৰাজতন্ত্ৰ দুৰ্বল হৈ পৰিছিলে। এইটো এটা বেলেগ অধ্যায়। তোমালোকে যেতিয়া পিছত ইতিহাস পঢ়িবা, যদি কোনোবাই ইতিহাসত অনাৰ্ছ লয় বা মেজৰ লয়, আজিকালি অনাৰ্ছ বুলি কয়, তেতিয়াহ'লে তাত পঢ়িবলৈ পাবাই বা এনেও নিজেও পঢ়ি চাব পাৰা। যি নহওক, আমি এতিয়া সম্ভাৱ্য প্ৰশ্নলৈ আগবাঢ়ো। বহুখিনি প্ৰশ্ন আছে, যেনে শ্বেখ নিজামুদ্দিনৰ দৰগাহ ক'ত অৱস্থিত, দৰগাহটোৰ এটা বৰ্ণনা দিয়া। ঠিক তেনেকে দৰগাহত থকা ৰান্ধনী ঘৰটোক কি বুলি জনা যায়, নিজামুদ্দিনৰ দৰগাহটো অধিক জনপ্ৰিয় হোৱাৰ কাৰণ কি আছিলে, শ্বেখ নিজামুদ্দিনৰ বিষয়ে লিখা তিনিজন লেখকৰ নাম, কাৱালি কি, জিয়াৰত বুলিলে কি বুজা, বাৰাকাত কি, চিস্তি চিলচিলাৰ 5গৰাকী মহান সন্তৰ নাম, তেওঁলোকৰ মৃত্যুৰ তাৰিখ আৰু দৰগাহৰ স্থান। এইটো প্ৰশ্ন এটা গুৰুত্বপূৰ্ণ। ঠিক তেনেকে মঈনুদ্দিনৰ দৰগাহলৈ অহা প্ৰথমজন চুলতান কোন আছিলে আৰু দৰগাহত সমাধি নিৰ্মাণৰ কাৰণে আৰ্থিক সাহায্য আগবঢ়োৱা প্ৰথম চুলতান কোন আছিলে। দুইটাৰে উত্তৰ বেলেগ বেলেগ। ঠিক তেনেকে গৰীব নৱাজ বুলি কোনটো দৰগাহক জনা যায়, মঈনুদ্দিনৰ দৰগাহলৈ আকবৰ কেইবাৰ গৈছিলে, 1568 খ্ৰীষ্টাব্দত তেওঁ কি দান দিছিলে, শ্বেখ মঈনুদ্দিনৰ দৰগাহ জনপ্ৰিয় হোৱাৰ কাৰণ কি আছিলে, জিকিৰ আৰু চামা কি, মছনবিজ কি, পদ্মাৱত কোনে ৰচনা কৰিছিলে, দখানী ভাষা কি, কৰ্ণাটকৰ বিজাপুৰ অঞ্চলত কি ভাষাত চুফী কবিতা ৰচিত হৈছিলে, ইনাম ভূমি কি, চুলতানুল মাছিহ বুলি কোনজন চুফী সন্তক জনা গৈছিলে, চুফীসকলৰ ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক কেনেকুৱা আছিলে, ইত্যাদি এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে। চ' আজিলৈ ইমানে। থেংক ইউ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি এই অধ্যায়টো শেষ কৰিম।